হাজৰিকা ফাৰ্মিঙলৈ স্বাগতম জনাইছোঁ। আজি আমি এখন ফাৰ্মত বেছি কি প্ৰয়োজন হয় মানে মেডিচিন কি প্ৰয়োজন হয় তাকে দেখাব আজি চেষ্টা কৰিছোঁ। এখন ফাৰ্মত মেইন কথা আপোনাৰ গৰম দিনত যিহেতু গৰম দিন হৈছে, এতিয়া গৰম দিনৰ কাৰণে আমি মানে এতিয়া যদি মাখি হয়, মাখি বা ক'ৰবাত গাহৰি এজনী ক'ৰবাত ঘাঁহ লাগিলে অকস্মাতে কণী পাৰি দিব পাৰে গৰমত। তেতিয়া মানে যদি পোক দিয়ে তেতিয়া এইটো মেডিচিন ইউজ কৰিব পাৰে। মই খুব ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকে ইউজ কৰি চাব পাৰে। আৰু লগতে এতিয়া মেইন কথা, যিহেতু এতিয়া বেমাৰ খুব হৈছে গাহৰিত, সেইটো কাৰণে আপোনালোকে মানে কি হ'ল, বাহিৰৰ পৰা আনি মানে অহা যোৱা কৰি থাকে। সেইটো কাৰণে মেইন কথা এতিয়া পটাছটো খুব প্ৰয়োজন হৈছে। সেই পটাছটো আপোনালোকে পানী অলপ লৈ পিনে থৈ দিব লাগে তাত দাম এটাত। তেতিয়া মানে প্ৰতিবাৰ যে অহা যোৱা ফাৰ্মত সোমোৱা আগমুহূৰ্তত আপুনি হাত ভৰি ধুই পিনে আপুনি আৰু লগতে হিমেক্সটো খুব প্ৰয়োজন। আৰু লগতে আপোনালোকৰ ফাৰ্মত এইটো ভিটামিন হয়। এই ভিটামিনটো আপুনি খাচী গাহৰি দিলে মই খুব ভাল পাইছোঁ এইটো ৰিজাল্টটো। চাৰ্কোভেল ভেট, এইটো আপুনি লিখা আছে, আপুনি কম্প'জিশ্যন কেনেকৈ খুৱাব লাগে আপোনালোকে চাই পিনে দি দিব। খুব ভাল ৰিজাল্ট পাইছোঁ মই এইটো। আৰু লগতে এইটো ফেৰলিফ, লিভাৰ হয়, লিভাৰ টনিক হয়, আপোনালোকে দিব পাৰে এইটো। মই এইটো ইউজ কৰোঁ। মেইন কথা আৰু এটা, বিশেষকৈ গাহৰি খুব সৰু পোৱালি ডায়েৰিয়া হয়। মই এইটো এনৰক্সটো ইউজ কৰিছিলোঁ, এজন দাদাৰ পৰা মই পৰামৰ্শ লৈছিলোঁ। যিহেতু এইটো পাৰ 10 kg আপুনি 1 ml ইউজ কৰিব লাগে। খুব ধুনীয়া ৰিজাল্ট পাইছোঁ মই এইটো। আৰু এইটো ছাপ্লিমেণ্ট, এইটো ততাভিত আপোনালোকে খুৱাব পাৰে। প্ৰেগনেণ্ট গাহৰিৰ কাৰণে খোৱালে বেছি ভাল হয়। আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো কোনোবাই চাই আছে, তেতিয়া ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে আগন্তুক দিনত ভাল ভিডিঅ' দিব পাৰোঁ। আৰু আপোনালোকে যদি ছাপোৰ্ট কৰিব, যিহেতু ছাপোৰ্ট কৰিলে মই এটা ভিডিঅ' দিবলৈ আগ্ৰহ পাওঁ। আৰু যেনেকৈ হ'লেও কিবা এটা ভাল হয়। আৰু এইটো কেলশক্তি মই ইউজ কৰি আছোঁ, কেলশক্তি প্লেটিনা আপোনালোকে ইউজ কৰিব পাৰে। ইয়াৰ ডাঙৰটো আনিলে ভাল হয়, মই এইটো সৰু হয়, এইটো 1 লিটাৰ হয়। আপোনালোকে 5 লিটাৰটো আনিলে যেনেকৈ আপোনালোকে কিবা ডিছকাউণ্ট এটা পায়। সেয়া আৰু ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব।